একদম ভালো অফার চলি আছে আমার ঈদর স্পেশাল অফার চলি আছে আপনি যদি 1500 টাকা শপিং করে তাহলে 250 টাকা ডিসকাউন্ট আছে তার উপর যদি আপনি 3000 টাকা শপিং করে তাহলে 600 টাকা ডিসকাউন্ট তার উপর যদি আপনি 5000 টাকা শপিং করে 1100 টাকা ইনস্ট্যান্ট ডিসকাউন্ট তার উপরে যদি আপনি 8000 টাকা শপিং করে তাহলে আপনার 2000 টাকা ইনস্ট্যান্ট ডিসকাউন্ট তার উপরে আমার একটা ভাল খেলা চলি আছে যেটা 491 শপিং করলে আপনি লাকি ডো কুপন পাবেন গোৱালপাৰা চহৰৰ লাইফ কেয়াৰ নাৰ্ছিং হোমৰ ওচৰত অৱস্থিত উন্নতমান বিশিষ্ট WM মাৰ্ট শ্বপিং মলে ঈদ উপলক্ষে গ্ৰাহকলৈ আগবঢ়াইছে বাম্পাৰ অফাৰ গোৱালপাৰা চহৰৰ লাইফ কেয়াৰ নাৰ্ছিং হোমৰ ওচৰত অৱস্থিত উন্নতমান বিশিষ্ট WM মাৰ্ট শ্বপিং মলে ঈদ উপলক্ষে গ্ৰাহকলৈ বিভিন্ন নতুন উন্নত মানদণ্ডৰ পোচাক আৰু সামগ্ৰীৰ বাম্পাৰ অফাৰ গ্ৰাহকলৈ আগবঢ়াইছে WM মাৰ্ট শ্বপিং মলৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে WM মাৰ্টলৈ গোৱালপাৰাবাসী ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে কাষ্টমাৰ ফিডবেক আমাৰ ভালে আছে মানে যিখিনি আমাৰ কোৱালিটি কাষ্টমাৰ আহে আজিলৈকে মানে 1 বছৰ হ'ল ফিডবেকটো বহুত ভাল গৈছে এইবেলি WM মাৰ্ট শ্বপিং মলে ঈদ উপলক্ষে গ্ৰাহকলৈ বিভিন্ন বাম্পাৰ অফাৰ আগবঢ়াইছে আহক চাই লওক WM মাৰ্ট শ্বপিং মলৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মন্তব্য নিউজ ডেস্ক ৰিপৰ্ট DPN365 WM मार्ट किमान दिन स्टार्ट হৈছে एक साल हो गया है গ্ৰাহকৰ কেনেকৈ সঁহাৰি পাইছে কাষ্টমাৰ ফিডবেক আমাৰ ভালে আছে মানে যিখিনি আমাৰ কোৱালিটি কাষ্টমাৰ আহে আজিলৈকে মানে 1 বছৰ হ'ল ফিডবেকটো বহুত ভাল গৈছে W মাৰ্টৰ মানে ষ্টক যিখিনি আহে মানে বহুত ষ্টক ভাল হয় মানে কাপোৰৰ কোৱালিটি ভাল হয় আমাৰ ঠিক আছে তাৰপিছত কাষ্টমাৰ আজিলৈ 1 বছৰ একটাও মানে ফিডবেক আমি বেয়া পোৱা নাই এতিয়ালৈকে আৰু বিচাৰোঁ যে মানে আমাৰ আৰু ভাল হয় ঠিক আছে আমাৰ 1 বছৰ যিহেতু হ'ল অল ওভাৰ ইণ্ডিয়াত কেইটা তেনেকৈ শ্বপিং মল আছে অল ওভাৰ ইণ্ডিয়াত আমাৰ বৰ্তমান 11খন আছে 11খন ষ্ট'ৰ আছে মানে অল ওভাৰ ইণ্ডিয়া আমাৰ অসমত 3খন আছে আৰু বাকী বিহাৰত আছে UPত আছে টোটেল আপোনাৰ ত্ৰিপুৰাত আছে টোটেল 3খন আছে নৰ্থ ইষ্টত 3খন আছে চব গোৱালপাৰা চহৰত আৰু কেইবাটা শ্বপিং মল আছে তাতকৈ আপোনাৰ শ্বপিং মলটো কেনেকুৱা ধৰণৰ আমাৰ মানে চাওঁ এতিয়া শ্বপিং মল চবৰে বেলেগ বেলেগ আমাৰ যিখিনি ষ্টাফৰ কাষ্টমাৰ ছাৰ্ভিচ হয় ফুলফিল আমি সেইখিনি বিচাৰোঁ কি আমাৰ 100% কাষ্টমাৰ ছাৰ্ভিচ হয় মানে ফুলফিল কাষ্টমাৰ 100% ছাৰ্ভিচ দিয়ে অহাৰ লগে লগে কেৰি বেগ দিয়ে আমি 100% কাষ্টমাৰ ছাৰ্ভিচ কৰোঁ তাৰে পিছত আমাৰ অফাৰ আমাৰ চলে আমাৰ ঈদৰ অফাৰ চলে বিহুৰ অফাৰ চলে আমি লাকি ড্ৰ কুপন দিওঁ মানে ফ্ৰিজ দিওঁ টিভি দিওঁ আমাৰ নন ষ্টপ মানে এনিদিন মানে অফাৰ চলে ভাল অফাৰ চলে সেনেকুৱা টাইপ চাওক ঈদ আহি আছে ঈদ উপলক্ষে WM মাৰ্টৰ শ্বপিং মলৰ পৰা কেনেকুৱা ধৰণৰ ডিছকাউণ্ট একদম ভাল অফাৰ চলি আছে আমাৰ ঈদৰ স্পেচিয়েল অফাৰ চলি আছে আপুনি যদি 1500 টাকা শ্বপিং কৰে তেতিয়াহ'লে 250 টাকা ডিছকাউণ্ট আছে তাৰে ওপৰত যদি আপুনি 3000 টাকা শ্বপিং কৰে তেতিয়াহ'লে 600 টাকা ডিছকাউণ্ট তাৰে ওপৰত যদি আপুনি 5000 টাকা শ্বপিং কৰে 1100 টাকা ইনষ্টেণ্ট ডিছকাউণ্ট তাৰে ওপৰতে যদি আপুনি 8000 টাকা শ্বপিং কৰে তেতিয়াহ'লে আপোনাৰ 2000 টাকা ইনষ্টেণ্ট ডিছকাউণ্ট তাৰে ওপৰতে আমাৰ এটা ভাল খেলা চলি আছে যিটো 491 শ্বপিং কৰিলে আপুনি লাকি ডো কুপন পাব এইটো খেলটো কেতিয়া হ'ব খেলটো আপোনাৰ ঈদৰ পিছত আপোনাৰ ছানডে বা ছেটাৰডে ঈদটো 3 তাৰিখত ছানডে ছেটাৰডে ভিতৰত হৈ যাব আৰু ঈদ উপলক্ষে কি নতুন কালেকশ্যন আহিছে নতুন কালেকশ্যন আমাৰ আচ্ছা ভাল টি-শ্বাৰ্ট আহিছে সালোৱাৰ স্যুট আহিছে ভাল জিন্স আহিছে নতুন কালেকশ্যন বহুতখিনি আহিছে কিডছৰো আহিছে ভালখিনি আহিছে ये कल भी गाड़ी आ रहा है আৰু গাড়ী আহি আছে আমাৰ ঈদৰ কাৰণে একদম ভাল স্পেচিয়েল অফাৰ মানে লোৱা হৈছে কি আইটেম আছে শ্বপিং মলত শ্বপিং মলৰ আপোনাৰ অল এভৰিথিং আছে আপোনাৰ হাউচ হোল্ড আছে হোম ফাৰ্নিচিং আছে এপছ মেন্স লেডিজ কিডছ যিখিনি আছে চবখিনি আছে জুৱেলাৰী কিবা আছে নেকি জুৱেলাৰী আছে এক্সট্ৰা কাউণ্টাৰ আমাৰ বহা আছে জুৱেলাৰী কাউণ্টাৰ বহোৱা আছে আজি কি বাজাৰ কৰিব আহিছা ইয়াৰ আগত ইয়াত আহিছিল না শ্বপিং মলত হয় কেনেকুৱা ধৰণৰ বস্তু আছে ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত বিভিন্ন সময়ত ডিছকাউণ্ট দিছে ডিছকাউণ্ট পাইছা না ডিছকাউণ্ট পাইছোঁ আজি কি কিনিবা বুলি ভাবিছা আজি টি-শ্বাৰ্ট ল'বলৈ আহিছোঁ অঁ ইয়াত ছাৰ্ভিচবিলাক কেনেকুৱা ভালো শ্বপিং কৰিব আহিছা ইয়াৰ আগত ইয়াত আহিছিল না শ্বপিং কৰিব আহিছিলোঁ কেনেকুৱা ধৰণৰ মাল আছে ইয়াত ভালেই ইয়াত ছাৰ্ভিচটো কেনেকুৱা কোৱালিটি কেনেকুৱা মালৰ ভালেই আপোনাৰ ঘৰ ক'ত একে জেগাত ক'ত অঁ বজাৰ কৰিব আহিছে বজাৰ পৰা পাইছোঁ আৰু একদিন আহিছোঁ অঁ কেনেকুৱা ধৰণৰ কোৱালিটি মাল আছে ইয়াত ইমান ভালে আছে ভাল পাইছোঁ আৰু একদিন আহিছোঁ আজি কি ল'ব বুলি ভাবিছে আজি স্পৰ্টিং আৰু লং পেণ্ট ল'ম বুলি ভাবিছোঁ
কেনেকুৱা অফাৰ চলি আছে এইটো উপলক্ষে? ঈদৰ ওপৰত 1500 শ্বপিং কৰিলে 250 ডিছকাউণ্ট আছে। 1500 শ্বপিং কৰিলে 250 ডিছকাউণ্ট আছে। 3000 শ্বপিং কৰিলে 600 টকা ডিছকাউণ্ট আছে আৰু 5000 শ্বপিং কৰিলে 1100 ডিছকাউণ্ট আছে আৰু 8000 শ্বপিং কৰিলে 2000 ডিছকাউণ্ট আছে। তোমাৰ ঘৰ ক'ত? মোৰ চালি নহয় গোৱালপাৰা টাউনৰে। গোৱালপাৰা টাউনত কিমান দূৰ কাম কৰি আছা? 6 মান হ'ল। কাষ্টমাৰ কেনেকুৱা সহায় পাইছা? কাষ্টমাৰ ভালে আহে বহুত বস্তু খোজে, সেইটো আমি দিব পাৰোঁ। কাষ্টমাৰ ছাৰ্ভিচ কেনেকুৱা দি আছা? ধুনীয়া দি আছোঁ 100% ছাৰ্ভিচ পাই ইয়াত আহিলে। 100%। ইয়াত যিমান কৰ্মচাৰী আছে চব লোকেল কৰ্মচাৰী ইয়াতে নিয়োগ কৰিছে। হয় লোকেল। তেনেহ'লে ক'ব পাৰোঁ যে এই শ্বপিং মলৰ দ্বাৰা গোৱালপাৰা চহৰত কিছুমান মানুহে কাম পাইছে। হয় কাম পাইছে, বহুতে কাম পাইছে। কি ঠাইৰ নাম কি? অঁ কি বজাৰ কৰিব পাইছা? ঈদ উপলক্ষে আগত বজাৰ কৰিছা না? কেনেকুৱা ধৰণৰ বস্তু? আজি কি ল'বা? তুমি কিমান যদি কাম কৰি আছা ইয়াত? 1 বছৰ হৈ গ'ল আমাৰ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে গোৱালপাৰাতে হ'ল। অঁ কাষ্টমাৰৰ কেনেকুৱা সহায় পাইছা? কাষ্টমাৰ ভালে পাই আছোঁ, অঁ সিহঁতৰ ব্যৱহাৰ পাতি কেনেকুৱা? ভাল আছে। কেনেকুৱা ডিছকাউণ্ট চলি আছে ঈদৰ কাৰণে? ঈদৰ কাৰণে যদি 1500 টকাত শ্বপিং কৰে তেতিয়াহ'লে 250 টকা ডিছকাউণ্ট পায়। 3000 কৰিলে 600 টকা এনেকুৱাকৈ আছে। অঁ ইয়াৰ যিখিনি কৰ্মচাৰী আছে চব লোকেল গোৱালপাৰা টাউনৰে। গোৱালপাৰা টাইম তোৰ নামটো কি আছে? ঝুমকি দে। ঘৰ ক'ত? মোৰ 1 নম্বৰ কলনী। অঁ তোৰ নামটো কি আছে? মোৰ নাম যশোদা ৰায়। অঁ তুমি শ্বপিং মলত কিমান দিন কাম কৰি আছা? মই হ'ল 7 মাহ হ'ল। 7 মাহ ধৰি কাম কৰি আছোঁ ইয়াতে। অঁ ইয়াত কি কি আইটেম আছে? ইয়াতে মোৰ কচমেটিক আইটেমত আছে, ফেচ পাউডাৰ আছে, লিপষ্টিক আছে, মেকআপ আছে, ৰিং আছে, এইবিলাক। কাষ্টমাৰ কেনেকুৱা সহায় পাই আছা? ইয়াতে সহায় কৰি আছোঁ ভালেই। সহায় কেনেকুৱা ভাল? শ্বপিং মলত কিমান দেৰি কাম কৰি আছা? কিমান দিনত লাগে? কিমান দিন হ'ল কাম কৰি আছা? 1 year। কেনেকুৱা কাষ্টমাৰ সহায় পাইছা? হয়, পূজা টাইমত অলপ ভিৰ হয়, এনে নৰ্মেলি থাকে।